চাওক ওদালগুৰিত এক উৎসৱমুখৰ পৰিৱেশ আৰু আমি ওদালগুৰি জিলাত প্ৰতিটো অঞ্চললৈ আমি যেতিয়া গৈছোঁ সেই অঞ্চলত আমি এটা পৰিৱেশ দেখিছোঁ, এক নতুন পৰিৱৰ্তনৰ পৰিৱেশ। আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি ৰাইজৰ যি মৰম, ৰাইজৰ যি ধৰণৰ সমৰ্থন, এয়া এক নতুন ৰূপত আমি দেখা পাইছোঁ। ই আমাৰ বাবে অতি আনন্দৰ আৰু আমাৰ বাবে অতি শুভক্ষণৰ বিষয়। কাৰণ আপোনালোকে সকলোৱে অনুভৱ কৰিছে যে আজি ৰৌতা মণ্ডলত যেতিয়া আহিছোঁ আমি ৰৌতা পাৰিষদীয় সমষ্টিত, আজি যিসকল ব্যক্তি আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে সেইসকল ব্যক্তি একালত তেওঁলোকে বড়ো সমাজক নেতৃত্ব দিছিলে। তেখেতসকল আজি আমাৰ দলত যোগদান কৰাটো আমাৰ বাবে কিমান শক্তি বৃদ্ধি হৈছে ই হয়তো আমি শব্দৰে প্ৰকাশ কৰিব নোৱাৰিম। ৰাইজৰ এই সমৰ্থনে বুজাইছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনৰ প্ৰতি ৰাইজৰ সহযোগিতা আৰু আশীৰ্বাদ আছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নেতৃত্ব লোৱাৰ পিছত বড়োভূমিত যি পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তনৰ যাত্ৰাটো আগবঢ়াই লৈ যোৱাৰ বাবে ৰাইজ আগ্ৰহী। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ পিছত এক নতুন ধৰণৰ পৰিৱৰ্তন মানুহে অনুভৱ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে ৰাইজৰ মাজলৈ আহি ৰাইজৰ সুখ দুখৰ লগত তেওঁ সমভাগী হৈছে। ৰাইজৰ প্ৰতিটো সমস্যা সমাধান কৰিবলৈ তেওঁৰ যিটো প্ৰয়াস আৰু তেওঁৰ যিটো ব্যৱস্থা সেইটোৰ প্ৰতি ৰাইজ প্ৰতিয়ন গৈছে। সেইবাবে প্ৰতিটো নিৰ্বাচনী সভাত আমাৰ এনেধৰণৰ যোগদানে আমাক এক নতুন শক্তি প্ৰদান কৰিছে আৰু আমি বিশ্বাস ৰাখিছোঁ আগন্তুক যি নিৰ্বাচন ই অভূতপূৰ্ব সফলতা ভাৰতীয় জনতা পাৰ্টিয়ে পাব, তাত কোনো সন্দেহ নাই। চাওক, আমি কোনোবা দলৰ বিষয়ে ক'বলৈ নাযাওঁ। ভাৰতীয় জনতা পাৰ্টিৰ উত্থান হৈছে, ভাৰতীয় জনতা পাৰ্টিক ৰাইজে মৰম কৰিছে, ভাৰতীয় জনতা পাৰ্টিৰ উত্থানটো ৰাইজে মনে প্ৰাণে বিচাৰিছে। কাৰণ গোটেই অসমৰ পৰিৱৰ্তন বিজেপিৰ নেতৃত্ব ৰাইজে দেখিছে, ভাৰতৰ পৰিৱৰ্তন ৰাইজে দেখিছে। সেইকাৰণে এইবাৰ BTRৰ পৰিৱৰ্তন ভাৰতীয় জনতা পাৰ্টিৰ মাধ্যমেৰে হোৱাটো ৰাইজে বিচাৰিছে। সেইকাৰণে বিভিন্ন দলত ৰাইজ আছিলে, কিন্তু আজি সকলো দলক পাহৰি আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি ৰাইজ একাত্ম হ'ব আহিছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি মানুহৰ বিশ্বাস আছে। কাৰণ আমাৰ নেতৃত্বই যি কয় সি বাস্তৱত ৰূপায়ণ হয়। সেইকাৰণে মিছা কথা ভাৰতীয় জনতা পাৰ্টিয়ে নকয়, আমাৰ নেতৃত্বই নকয়। সেইকাৰণে এই সমৰ্থন আৰু অনাগত দিনত আৰু সমৰ্থন আপোনালোকে এনেকৈ দেখা পাব। আমি যথেষ্ট বিশ্বাসী আৰু আত্মবিশ্বাসী হৈ আছোঁ। এইটো আচলতে ক'ব লগা কথা। আজিৰ দিনটো এটা মোৰ কাৰণে ৰাজনৈতিক দলত যোগদান কৰাৰ এটা ইতিহাস। আগতে UPPL দলত আছিলোঁ, কিন্তু যেনেকৈ কাম কৰাৰ সুযোগ আৰু সুবিধা বা যেনেকৈ নিয়ম নীতিবিলাক আমি পাব লাগিছিল আমি সেইটো নাপালোঁ। গতিকে সেই দলত থাকি আমি ৰাজনীতিভাৱে যিটো কাম কৰিব লাগে আমি সেইটো দেখা নাই আৰু সেইটোৰ দ্বাৰা ৰাইজক আমি সন্তুষ্ট দিব পৰা নাই। গতিকে আমি দেখিছোঁ বৰ্তমান ভাৰত দেশত অসম ৰাজ্যক যিহেতু BJPয়ে শক্তিশালী ৰূপত ৰাইজৰ উন্নয়নৰ সাধন কৰিছে। আজি ভাৰতখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াত যিটো শক্তিশালী ৰূপত মানে উন্নত দেশ হিচাপে যিটো গঢ় দিবলৈ সক্ষম হৈছে, অসমখন উন্নত এটা ৰাজ্য হিচাপে আজি হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ ৰূপত গঢ়ি তুলিছে, ঠিক তেনেকুৱা BTC অঞ্চলতো যদি তেনেকুৱা উন্নয়ন সুস্থিৰ এটা বাতাবৰণ সৃষ্টি কৰিবলৈ যদি দৰকাৰ হয় তেতিয়াহ'লে BJPৰ বাহিৰা আমি বিকল্প দেখা নাই। সেই গতিকে BJP দলত যোগদান কৰিছোঁ। ধন্যবাদ।